Hello friends, welcome to my channel Gyan Cook. আজি আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ বুদ্ধিজীমৰ ওপৰত আৰু কেইটামান প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ যিকেইটা আপোনালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব। আমি যোৱা ভিডিঅ'টোত এই কেইটামান বুদ্ধিজীমৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ আৰু আজি ইয়াৰ পাছৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম যাতে আপোনালোকৰ বুদ্ধিজীমৰ ওপৰত যিমানবিলাক সম্ভাৱ্য কুৱেশ্যন হ'ব পাৰে সকলোবিলাক কভাৰ হয় তাৰ কাৰণে মই চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় ভাল পাব আৰু আপোনালোকৰ বাবে যথেষ্ট উপকৃত হ'ব। আজিৰ প্ৰথম প্ৰশ্নটি হ'ল হোৱাট ৱাজ দ্য নেম অফ বুদ্ধাছ চিফ ডিচিপল। ওকে, বুদ্ধদেৱৰ প্ৰথম বা প্ৰধান শিষ্যজনৰ নাম কি আছিল? এণ্ড দ্য আনচাৰ আনন্দ। আনন্দ আছিল বুদ্ধদেৱৰ প্ৰধান শিষ্যজনৰ নাম আৰু আনন্দ আছিল বুদ্ধদেৱৰ কি হয় কাজিন আছিল বা সম্বন্ধীয় ভায়েক আছিল। দ্বিতীয় প্ৰশ্নটি হৈছে হোৱাট ৱাজ দ্য নেম অফ বুদ্ধাছ মষ্ট লাৰ্ণ ডিচিপল। বুদ্ধদেৱৰ আটাইতকৈ শিক্ষিত বা যিজনে ভালকৈ শিক্ষা গ্ৰহণ কৰিছিল আৰু সেইজন শিষ্যৰ নাম কি আছিল? আৰু ইয়াৰ আনচাৰটো হ'ব কি? কাশ্যপ। অসমীয়াত আমি কাশ্যপ বুলি ক'ম আৰু ইয়াত কি বুলি কোৱা হৈছে? কাশ্যপা আছিল বুদ্ধদেৱৰ মষ্ট লাৰ্ণ ডিচিপল। ইয়াৰ পাছৰ প্ৰশ্নটি হ'ল হুইচ বুদ্ধিষ্ট লিটাৰেচাৰ প্ৰভাইড ইনফৰমেশ্যন এবাউট শ্ৰীলংকা। কোনবিলাক বৌদ্ধিক সাহিত্যই চেইলন বা শ্ৰীলংকা, সেই সময়ত শ্ৰীলংকাক চেইলন বুলি কোৱা হৈছিল, চেইলনৰ বিষয়ে আমাক ইনফৰমেশ্যন দিয়ে। আৰু ইয়াৰ আনচাৰটো হ'ব মহাবংশ এণ্ড দীপবংশ। মহাবংশ আৰু দীপবংশই বৌদ্ধিক এইবিলাক আছিল কি সাহিত্যই আমাক কি কৰে? চেইলন বা শ্ৰীলংকাৰ বিষয়ে কিছুমান তথ্য যোগান ধৰে। নেক্সট কুৱেশ্যন হোৱাট ইজ জাতকাছ? জাতকা কি হয়? এণ্ড দ্য আনচাৰ ইজ জাতকা আৰ দ্য ফেবলছ এবাউট দ্য ভেৰিয়াছ বাৰ্থছ অফ বুদ্ধা। বুদ্ধদেৱৰ যিবিলাক জন্ম কাহিনী, বিভিন্ন কাহিনীবিলাকৰ উপাখ্যানবোৰকে কি বুলি কোৱা হয়? জাতকা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন ইন হুইচ টেম্পল সিদ্ধাৰ্থ এচিভ এনলাইটেনমেণ্ট। কোনটো মন্দিৰত সিদ্ধাৰ্থই ব্ৰহ্মজ্ঞান বা নিৰ্বাণ, যিটো এনলাইটেনমেণ্ট বুলি কোৱা হৈছে, সেয়া নিৰ্বাণ লাভ কৰিছিল? এণ্ড দ্য আনচাৰ ইজ মহাবোধি টেম্পল বোধগয়া। মহাবোধি যিটো টেম্পল আছে তাতেই বোধগয়াত, সেই মন্দিৰতেই বা সেই টেম্পলতেই সিদ্ধাৰ্থই এনলাইটেনমেণ্ট বা নিৰ্বাণ লাভ কৰিছিল। দ্য নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য ফাউণ্ডাৰ অফ নালন্দা ইউনিভাৰ্চিটি। নালন্দা ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠাপক কোন আছিল? এণ্ড দ্য আনচাৰ ইজ কুমাৰগুপ্ত I ইন দ্য 5th century। কুমাৰগুপ্ত I আছিল কোন? কুমাৰগুপ্ত Iয়ে কি কৰিছিলে যে তেওঁ নালন্দা ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰিছিল আৰু কেতিয়া কৰিছিল? যে এইটো 5th centuryত তেওঁ নালন্দা ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন ইজ হুৱেৰ ইজ অজন্তা কেভ চিটুৱেটেড। অজন্তা গুহা ক'ত অৱস্থিত? এণ্ড দ্য আনচাৰ ইজ ঔৰংগাবাদ মহাৰাষ্ট্ৰ। ঔৰংগাবাদত অজন্তা কেভছ বা অজন্তা গুহা যি সেয়া আছে। নেক্সট কুৱেশ্যন ইজ হু পেট্ৰনেজেছ দ্য গান্ধাৰা স্কুল অফ আৰ্ট। গান্ধাৰা স্কুল অফ আৰ্টক কোনে পৃষ্ঠপোষকতা কৰিছিল? এণ্ড দ্য আনচাৰ ইজ চকছ এণ্ড দ্য কুছানছ, পাৰ্টিকুলাৰলি কনিষ্ক। শক আৰু কুষাণসকলে গান্ধাৰা স্কুল অফ আৰ্টৰ পৃষ্ঠপোষকতা কৰিছিল আৰু বিশেষভাৱে কোনে কৰিছিল? ৰজা কনিষ্কই কৰিছিল। নেক্সট কুৱেশ্যন ইজ হু চেণ্ট দ্য বুদ্ধিষ্ট মিছনেৰী টু স্প্ৰেড বুদ্ধিজিম ইন টু ৱেষ্ট এছিয়া এণ্ড চেইলন। শ্ৰীলংকা চেইলন। কোনে বুদ্ধিষ্ট মিছনেৰীসকলক বুদ্ধিজিম স্প্ৰেড কৰিবৰ কাৰণে বা বুদ্ধিজিমৰ প্ৰচাৰ কৰিবৰ কাৰণে ৱেষ্ট এছিয়ালৈ আৰু শ্ৰীলংকালৈ, সেই সময়ৰ চেইলনলৈ বুদ্ধিষ্ট মিছনেৰীসকলক পঠিয়াইছিল? কোনে পঠিয়াইছিল? এণ্ড দ্য আনচাৰ ইজ মৌৰ্যান এম্পেৰৰ অশোকা। আৰু ইয়াৰ উত্তৰটো হৈছে কি? মৌৰ্য শাসক কোন? অশোকে তেওঁলোকক পঠিয়াইছিল। এণ্ড দ্য নেক্সট কুৱেশ্যন ইজ হোৱাট আৰ দ্য টু ছেক্টছ অফ বুদ্ধিজিম। বুদ্ধিজিমৰ দুটা শাখা কি আছিল? এণ্ড দ্য আনচাৰ ইজ হিনায়ানা এণ্ড মহায়ানা। আৰু
কি উত্তৰটো হ'ল কি হীনায়না আৰু মহায়ানা এই দুটাই আছিল বুদ্ধিজিমৰ দুটা শাখা। ফ্ৰেণ্ডছ, ভিডিঅ'টি আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোক ইয়াৰ পৰা নিশ্চয় উপকৃত হ'ব।